Rupuri idea for Bihar bike rally. Nurul Amin Chaudhary নেতৃত্বত বৃহৎ বাইক ৰেলী। ৰূপপুৰী ৰাইজৰ শক্তি প্ৰদৰ্শন। ৰূপপুৰীত সমষ্টিত এআইডিএফৰ বিশাল বাইক ৰেলী। ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন। বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিজ নিজ দলৰ শক্তি প্ৰদৰ্শন। পিছ পৰি থকা নাই এআইডিএফ দলেও। ৰূপপুৰী হাটৰ নেতাকৰ্মীও আৰম্ভ কৰিছে নিজ নিজ দলৰ শক্তি প্ৰদৰ্শন খেল। তাৰ সমান্তৰালকৈ সমষ্টিটোৰ এআইডিএফৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীৰ নেতৃত্বত উলিয়াই এক বিশাল বাইক ৰেলী। জুৰিয়াত অৱস্থিত এআইডিএফৰ কাৰ্যালয়ৰ পৰা সহস্ৰাধিক দলীয় কৰ্মী লগত লৈ সমষ্টিটোৰ চুকে কোণে ঘূৰি ফুৰি আকৌ জুৰিয়াতে উপস্থিত হয়। বৰ্তমান এআইডিএফৰ এই বিশাল বাইক ৰেলীয়ে কংগ্ৰেছ মহলকো এক জোকাৰণিৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত নুৰুল আমিন চৌধুৰীৰ কিছু মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। আমাৰ দলৰ শীৰ্ষ নেতা সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল সাহেবৰ এটা পাব্লিক মিটিং আছে বটদ্ৰৱা সমষ্টিৰ দুপকৰিত। সেই উদ্দেশ্যে আমাৰ সমষ্টিৰ ৱৰ্কাৰসকলে বাইক ৰেলী কৰি মৌলানা বদৰুদ্দিন আজমল সাহেবক আদৰণি জনোৱাৰ উদ্দেশ্যে আমাৰ ৰূপপুৰী হাট সমষ্টিৰ কেন্দ্ৰীয় কমিটিৰ সমষ্টি কমিটিৰ কাৰ্যালয়ত সকলোৱে একগোট খাইছে। ময়ো আহিছোঁ। অকস্মাত ৱৰ্কাৰসকলে কৈছে সমষ্টিৰ মাজেৰে এটা ৰেলী হ'ব। সেই ৰেলীত ময়ো বাইকত থাকি বাইক চলাব লাগে। ৱৰ্কাৰসকলৰ কথাত বাধ্য হৈ মই নিজে গোটেইখিনি ৱৰ্কাৰ প্ৰায় 6 শতাধিক কৰ্মীক লগত লৈ গোটেই সমষ্টিত বাইক ৰেলী কৰি আহি ইয়াত আহি উপস্থিত হৈছোঁ। পুনৰাই আহি আমাৰ সমষ্টি কমিটি কাৰ্যালয়ত শক্তি প্ৰদৰ্শন বুলি ক'ব পাৰি। এতিয়া আপোনালোকে যিটো ভাবে আমাৰ ৰূপপুৰী সমষ্টিৰ শক্তি প্ৰদৰ্শন কৰাৰ প্ৰশ্নই নাহে। শক্তি আছেই আমাৰ। আজি কোনো মাত দিয়া নাই, কোনো আহ্বান দিয়া নাই, কাকো তেল খৰচ দিয়া নাই, একো দিয়া নাই। নিজে নিজে চব কৰ্মীখিনি এনেকৈ হিলদল ভাঙি 6 শতাধিক বাইক জমা হোৱাটো শক্তি প্ৰদৰ্শন বুলি ক'ব পাৰি। আমাৰ কৰ্মীসকলে শক্তি প্ৰদৰ্শন কৰিছে, তাত মোৰ কোনো শক্তি নাই, দলীয় শক্তি। মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নামৰ ওপৰত গোটেই মানুহ ওলাই আহিছে, হিলদল ভাঙি ওলাই আহিছে। প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ এআইডিএফ দলৰ সাংসদ তথা আমাৰ এআইডিএফৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ এখনি ৰাজহুৱা সভা আছে বটদ্ৰৱা সমষ্টিত। গতিকে আমি ৰূপপুৰী হাট সমষ্টিৰ জুৰিয়া ব্লকে তেখেতৰ সভা লৈ যাবৰ কাৰণে আমাৰ কৰ্মীসকল আমাক ধৰিছে যে সভাত যাব। সেই উদ্দেশ্যে আমি কৰ্মী একত্ৰিত হৈছোঁ আৰু এতিয়া আমি বটদ্ৰৱালৈ গৈ আছোঁ। এতিয়া বাইক ৰেলী দি আমি বটদ্ৰৱাত যাম। মহাজোঁট বন্ধনত যদি কংগ্ৰেছক টিকেট প্ৰদান কৰে ৰূপপুৰী হাটত, আপোনালোকৰ নেতৃবৃন্দসকলে কংগ্ৰেছৰ হৈ কাম কৰিবনে? আমার কথা এটাই, মিত্রতাত যাকে টিকেট দিয়ে আমি তেওঁকে ভোট দিম। কিন্তু আমি 100% আশাবাদী ৰূপপুৰী হাট সমষ্টিত আমাৰ এআইডিএফ দলৰ সাংগঠনিক ভেটি বৰ্তমান খুবেই মজবুত, যাৰ তুলনা বাকী দল একেলগে কৰিলেও আমাৰ